নমস্কাৰ অসমীয়া পাকঘৰলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই ওলকবিৰ এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ কেনেদৰে বনাইছোঁ আৰু কি কি সামগ্ৰীৰ প্ৰয়োজন হৈছে। ইয়াৰ কাৰণে প্ৰথমতে মই 4টা ওলকবি লৈছোঁ, অলপমান কেঁচা মটৰ লৈছোঁ, এটা আলু লৈছোঁ, এটা বিলাহী আৰু এটা পিঁয়াজ লৈ লৈছোঁ। আৰু লৈছোঁ এমুঠি ধনিয়া, 2টা কেঁচা জলকীয়া, কেইফুটামান ৰচুন আৰু এটুকুৰা আদা। এতিয়া আলু, বিলাহী, পিঁয়াজ আৰু ওলকবি কেইটা মই এইদৰে সৰু সৰুকৈ কাটি লৈ লৈছোঁ। আনফালে কেৰাহীখন গৰম হ'বলৈ দি অলপমান মিঠাতেল দি দিছোঁ। তেল গৰম হৈ অহাত প্ৰথমতে মই ওলকবিখিনি ফ্ৰাই কৰি লৈছোঁ। এতিয়া কবিখিনিত মই অকণমান নিমখ দি দিছোঁ আৰু লৰাই দিছোঁ। কবিখিনি মই একেবাৰে সিজালৈকে ফ্ৰাই নকৰোঁ, অকণমান সময়হে ফ্ৰাই কৰি ল'ম। এয়া ওলকবিখিনি ফ্ৰাই কৰি হৈ গৈছে আৰু এতিয়া মই এটা পাত্ৰত নমাই ৰাখি ল'ম। এতিয়া একেখিনি তেলতে মই আলুখিনিও ফ্ৰাই কৰি লৈ লৈছোঁ। আলুখিনিও মই বেছি সময় ফ্ৰাই নকৰোঁ, অকণমান সময়হে ফ্ৰাই কৰি ল'ম। আৰু এতিয়া অকণমান নিমখ দি দিছোঁ। আলুখিনিও ভালদৰে ফ্ৰাই হৈ গৈছে। এতিয়া মই এইখিনি নমাই ৰাখি লৈছোঁ। একেখন কেৰাহীতে মই আৰু অকণমান মিঠাতেল দি লৈছোঁ। এতিয়া মই আধা চামুচ জিৰা গুটি দিছোঁ। আৰু এতিয়া আগতীয়াকৈ কাটি ৰখা পিঁয়াজখিনিও দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এইদৰে লৰাই আধা মিনিট সময় ভাজি ল'ব লাগিব। আধা মিনিট সময় ভাজি ৰখাৰ পাছত এতিয়া খুন্দি ৰখা ৰচুন আদাৰ পেষ্টখিনি দি দিছোঁ আৰু অকণমান হালধি দিছোঁ আৰু অকণমান ৰঙা জলকীয়া গুড়ি দি দিছোঁ আৰু এই গোটেইখিনি ভালদৰে লৰাই দিছোঁ। পিঁয়াজ, ৰচুন, আদাখিনি ভালদৰে ভাজি হোৱাত এতিয়া মই কাটি ৰখা বিলাহীখিনি দি দিছোঁ আৰু অকণমান লৰাই দিছোঁ। আৰু এতিয়া মই অকণমান নিমখ দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। আৰু এতিয়া অকণমান সময়ৰ কাৰণে ঢাকনখন মাৰি ৰাখিছোঁ। ঢাকনখন দাঙি এয়া বিলাহীখিনি অলপ সিজি গৈছে। এতিয়া ইয়াৰ লগতে মই মটৰকেইটা দি দিছোঁ আৰু লৰাই দিছোঁ। এতিয়া মটৰখিনি ভালদৰে সিজিবৰ কাৰণে মই পানী দি দিছোঁ আৰু অকণমান লৰাই এখন ঢাকনিৰে ঢাকি ৰাখি দিছোঁ 5ৰ পৰা 7 মিনিটৰ কাৰণে। দুটা কেঁচা জলকীয়া দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া আগতীয়াকৈ ফ্ৰাই কৰি ৰখা আলু আৰু ওলকবি কেইটুকুৰা দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এইদৰে ওলকবি তৰকাৰী বনাই খাই বিৰাট ভাল লাগে। আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব। আৰু এতিয়া আকৌ ঢাকনখনেৰে ঢাকি ৰাখি দিছোঁ 5 মিনিটৰ কাৰণে। 5 মিনিটৰ পাছত ঢাকন দাঙি এয়া তৰকাৰীখন মই অকণমান লৰাই দিছোঁ আৰু এতিয়া মই ইয়াত দিম পানী আৰু পানী দি অকণমান লৰাই এখন ঢাকনিৰে ঢাকি ৰাখি দিম প্ৰায় 15 মিনিটৰ কাৰণে। ঢাকনখন দাঙি মাজে মাজে এইদৰে মই লৰাই আছিলোঁ আৰু এয়া দেখিছে ওলকবিখিনি কিমান ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই আকৌ ঢাকনখনেৰে ঢাকি ৰাখি দিছোঁ অলপ সময়ৰ কাৰণে। এয়া আমাৰ ওলকবি তৰকাৰী হৈ গৈছে। আলু ভালদৰে সিজি গৈছে, ওলকবি কেইটুকুৰাও ভালদৰে সিজি গৈছে। এতিয়া মই ইয়াত দিছোঁ অকণমান কেঁচা ধনিয়া পাত কাটি আৰু এয়া আমাৰ ওলকবি তৰকাৰী হৈ গ'ল।
শেষত মোৰ এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ।